ওয়েলকাম। আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমাৰ চাৰিকাষৰ বস্তুবোৰ পাঠটো আলোচনা কৰিম আৰু লগতে তাৰ পাঠৰ মাজত যিসমূহ প্ৰশ্ন আছে সেইসমূহ দি যাম। তো প্ৰথমতে আমি জানিব লাগিব পদাৰ্থ কি। বায়ু, পানী, শিল, কিতাপ, পেন্সিল এই আটাইবোৰ পদাৰ্থৰে গঠিত হৈ আছে। পদাৰ্থ হৈছে ব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ ভৰ আছে আৰু আয়তন আছে, অৰ্থাৎ যাৰ ওজন আছে আৰু যি মানে ঠাই দখল কৰি আছে। এতিয়া পদাৰ্থৰ উপাদান কি তাৰ বিষয়ে জানিব লাগিব। প্ৰাচীন দাৰ্শনিকসকলে কোৱা মতে কি হৈছিলে, 5টা মূল উপাদানৰ দ্বাৰা পদাৰ্থসমূহ গঠিত হয় আৰু তাক পঞ্চতত্ব বুলিও কোৱা হয়। পঞ্চতত্ব হৈছে বায়ু, পানী, জুই, আকাশ আৰু পৃথিৱী। এতিয়া আমি পদাৰ্থৰ ভৌতিক গুণৰ বিষয়ে আলোচনা কৰিম। পদাৰ্থবোৰ কিহেৰে গঠিত? কণাৰে গঠিত। যেনেকৈ কি হৈছে, নিমখ অলপ যদি তোমালোকে কি কৰা, পানীত দি মিহলাই দিয়া, মানে লৰাই দিয়া চামুচ এখন লৈ, তেতিয়া দেখা পাওঁ যে নিমখখিনি নাইকিয়া হৈ গ'ল। তো নিমখৰ যিবিলাক কণা আছিলে সেইবিলাক কি হৈছিল, পানীৰ খালী ঠাইত সোমাই গৈছিলে। নেক্সট 2 নম্বৰত আছে পদাৰ্থৰ কণাবোৰৰ আকৃতি বহুত সৰু। সেয়েহে তোমালোকে উজলাটো দেখিছা চবেই। এই উজলাৰ পৰা এক টোপাল উজলা যদি তোমালোকে 1 বাল্টিং পানীত দি দিয়া, পানীখিনি গোটেইখিনি কি হৈ যায়, নীলা হৈ যায়। অৰ্থাৎ সেই উজলা টোপত কি আছিলে, বহুত কণা আছিলে। সেই কণাবোৰ কি হৈছে, চবফালে বিয়পি গৈছে। সেয়েহে তাৰ ৰংটো গোটেই পানীখিনিত বিয়পাই দিছে মানে। তাৰপিছত আছিলে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে। সেইবাবে কি হৈছিলে, অলপ আগতে কোৱা হৈছিল যে নিমখ বা চেনি কি হয়, পানীত যদি মিহলাই দিওঁ কি হৈ যায়, এই যিবিলাক খালী ঠাই আছিলে, মানে পানীৰ কণিকাবোৰৰ মাজত যি ব্যৱধান আছিলে তাৰ মাজত কি হৈ গৈছিলে, সোমাই সোমাই নাইকিয়া হৈ গৈছিলে। পদাৰ্থৰ কণাবোৰৰ অনবৰতে গতি কৰি থাকে। সেয়েহে আমি কি দেখোঁ, কোঠাৰ এটা চুকত যদি আমি ধূপকাঠি এটা লগাই দিওঁ, তেতিয়াহ'লে গোটেই কোঠাটো কি হৈ থাকে, ধূপৰ সুবাসেৰে আমোলমোলাই থাকে। আৰু তাৰপিছত আছিলে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি আছে। সেয়েহে কি হয়, লো এডাল তোমালোকে টঙনিয়াই যদিও থাকা ভাঙি নাযায়। মানে লোৰ পদাৰ্থৰ কণাবিলাকৰ মাজত আকৰ্ষণ শক্তি খুব বেছি। সেয়েহে কি নহয়, এইবোৰ সহজে ভাঙি নাযায় মানে। এইখিনিতে মন কৰিব লাগিব যে গোটা বস্তুৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি আটাইতকৈ বেছি থাকে, পানীত তাতকৈ অলপ কম থাকে, আৰু বায়ুত অৰ্থাৎ গেছীয় বস্তুবোৰত মানে আকৰ্ষণ শক্তিটো, কণাবোৰৰ মাজৰ আকৰ্ষণ শক্তি যিটো থাকে সেইটো আটাইতকৈ কম থাকে। সেয়ে কি হয়, আমি বায়ুৰ মাজেৰে চলা ফুৰা কৰি আছোঁ, ঠিক তেনেদৰে পানীৰ মাজতো আমি সোমাই যাব পাৰোঁ। কিন্তু গোটা বস্তু যেনেকৈ কাঠ হওক, তাৰ মাজত আমি কি হ'ব নোৱাৰে, হাতখন বা মানুহজন সোমাই যাব নোৱাৰোঁ। এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছোঁ। প্ৰথমটোত সুধিছিল তলৰ কোনবোৰ পদাৰ্থ। তো মই প্ৰথমতে কৈ দিছিলোঁ যে যাৰ আয়তন আছে আৰু ভৰ আছে সেইবোৰ কি আছিলে, পদাৰ্থ আছিল। তেতিয়াহ'লে ইয়াৰ ভিতৰত কি হ'ব, চকীটো পদাৰ্থ হ'ব। তাৰপিছত বায়ুটো হ'ব, প্ৰেমটো নহ'ব, গোন্ধটোও নহ'ব, ঘৃণাটো নহ'ব, বাদামটো হ'ব, চিন্তা নহ'ব, ঠাণ্ডা পানীয় এইটো হ'ব। গতিকে এইকেইটা আমাৰ কি হ'ব, পদাৰ্থ হ'ব। তো প্ৰথম প্ৰশ্নটোত এইটোৱে আছিলে, উত্তৰটো লিখি দিয়া হৈ আছে, চাই ল'বা। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কি কৈছিলে যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এতিয়া কি হৈছে, উত্তপ্ত বস্তুৰ কি হয়, গোন্ধটো বহুত দূৰলৈ যায়। যেনেকৈ ধৰি লোৱা দালিত তেল মৰা কথাটো ভাবিব পাৰা, মাংস বনাই থাকিলেও কেতিয়াবা কি হয়, গোন্ধটো বহুত দূৰলৈ যায়। কিন্তু যদি অলপ পিছত থোৱা যায়, ঠাণ্ডা হৈ থাকে, সেই বস্তুটোৰ গোন্ধ বহুত দূৰলৈ নাহে। ইয়াৰ কাৰণটো লিখি দিছোঁ কি, উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰ বেগ বাঢ়ি যায় মানে, আৰু ফলত গতিশক্তিও বৃদ্ধি পায় বেগ বঢ়াৰ কাৰণে। আৰু উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতিশক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি হয় মানে। অৰ্থাৎ কি হয়, তাৰ যিবোৰ কণিকা আছিলে, কণিকাবোৰ আকৰ্ষণ শক্তিটো প্ৰথমতে কি হৈছিলে, খুব টান হৈ আছিলে। যেতিয়া উত্তাপ বাঢ়ি গ'ল, উষ্ণতা বাঢ়ি গ'ল, তেতিয়া কি হ'ব, কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তিটো কমি যাব, লগত সেইকাৰণে কি হ'ব, সি দূৰলৈ গুচি যাব পাৰিব সোনকালে। সেইবাবে কি হৈছে, গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা গৈছে। এইটো তোমালোকে লিখি ল'বা ধুনীয়াকৈ। নেক্সট 3 নম্বৰ প্ৰশ্নটোত কি আছে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ বাবে এইটো সম্ভৱ হৈছে? পানীৰ মাজত কেনেকৈ সোমাই যাব পাৰিছে? আগতে কোৱা হৈছিল যে কি, পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে, কিন্তু ইহঁতৰ কি আছিলে, আকৰ্ষণ বলটো কম আছিল। যেনেকৈ গোটা বস্তুত খুব বেছি আছিলে, কিন্তু পানীত কি আছিলে, অলপ কম আছিলে। সেইকাৰণে ডুবাৰুজনে কি হৈছে, সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰিছে। আৰু নেক্সট যিটো প্ৰশ্ন দিছে, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, আগতে আলোচনা কৰিছিলোঁৱে, তেওঁ লিখি দিছোঁ এবাৰ। কি হৈছে, প্ৰথমটো আছিল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।
মানে গেপ আছে, যেনেকৈ কি হৈছিলে পানীখিনিত গেপ থকাৰ বাবে মানে ব্যৱধান থকাৰ বাবে তাত নিমখ মিহলি হৈ গৈছিল। ঠিক তেনেদৰে পদাৰ্থ কণিবোৰ অনবৰতে কি হৈ থাকে, গতি কৰি থাকে। যেনেকৈ কি হৈ আছিলে, ক'ৰবাত যদি গেলা বস্তু এটা পৰি আছে তাৰ পৰা কি হৈছিলে, গেছটো চবফালে বিয়পি গৈছিলে। গতিকে অৰ্থাৎ কি হৈছে, বায়ুখিনি গতি কৰি আছে মানে, আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছিলে, আকৰ্ষণ শক্তি আছে মানে। এইখিনি আছিলে প্ৰশ্নখিনি। আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। পাঠটোৰ পিছৰ যিখিনি অংশ আছে সেইখিনি আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম, আৰু তাত যি প্ৰশ্নসমূহ আছে গোটেইসমূহ দি যাম। এতিয়া যিখিনি প্ৰশ্ন দিলোঁ সেইখিনি তোমালোকে স্ক্ৰীনশ্বট ৰাখি বা পজ কৰি পেলাই লিখি ল'ব পাৰিবা বহীত। ধন্যবাদ।